নমস্কাৰ মই কুহি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কুহি ডাবল থিলৈ স্বাগতম জনাইছোঁ বতৰটো ইমান ঠিক নহয় আৰু খুব ব্যস্ত হৈ আছো ব্যস্ততাৰ মাজতো অকনমান সময় উলিয়াই ভিডিও এটা বনাবলৈ খুব মন গ'ল আসলতে ৰাতিপুৱাৰ পৰা মনটো ভাল লাগি থকা নাই খুব এটা দুখে ক্ৰিয়া কৰি আছে হয়তো মোৰ নহয় প্ৰতিগৰাকী অসমীয়াৰ আজি তেনেকুৱা হৈছে বেছি লম্বা নকৰো কাৰণ সময়ও কম লম্বা কৰি লাভ নাই তাৰ মাজতে এটা কথা মই ক'বলৈ চেষ্টা কৰিম আমি সাধাৰণতে ভাত বনাই থাকো যেতিয়া ভাত বনাই থাকিলে হঠাৎ যদি ঢাকনখন দাঙি দিয়া হয় ভাপটোৱে যেতিয়া পৰে আমি হয়তো বহুত চিঞৰ বাখৰ কৰোঁ বা চিঞৰ বাখৰ নকৰিলেও এটা বিষ ফিল কৰোঁ অনুভৱ কৰোঁ নহয়নে সেই ভাপৰ যোনটো কষ্ট সেইখিনিও আমি সহ্য কৰিব নোৱাৰোঁ কিন্তু কেইদিনমান পূৰ্বে কাৰ্বি আংলঙৰ ছোৱালীজনীক ধৰ্ষণ কৰি জ্বলাই দিয়া হ'ল মাত মাতা নাছিলোঁ দেখি আছিলো সোশ্যাল মিডিয়াত হোক নিউজত হোক মানুহবিলাকৰ প্ৰতিক্ৰিয়া দেখি আছিলো হৃদয়ঙ্গম কৰিছিলো কোনে কিমান কষ্টত কথাখিনি লিখিছে কিছুমান বস্তু কৈ লিখি লাভ নাই আসলতে লাভ নাই কাৰণ তেনেকুৱা হোৱা হলেতো আজি অসমখন বহুত নিকা পৰ্যায়লৈ আহিলেহেঁতেন যিহেতু লাভ নাই সেইকাৰণে মনে মনে আছিলো কিন্তু ভাবিলো মনে মনে থাকি বা কিছুমান বস্তু মাত নামাতিলেও দেখোন থাকিব নোৱাৰো যোৱাকালি যেটো ঘটনা ঘটি গ'ল মই কৈছো বেছি দীঘলীয়া নকৰো মই কথাখিনি একেবাৰে শৰ্টত ক'ব বিচাৰিছো যেটো ঘটনা ঘটি গ'ল চাউল ধোৱাৰ ওচৰত সেই কণমানি 9 বছৰীয়া ছোৱালীজনীক ধৰ্ষণ কৰিছে তাৰ পাছত আকৌ চিপ লগাই থৈ গুচি গৈছে এই যে কামবোৰ কৰে এইবোৰ মানুহৰ পেটতে জন্ম হয় তেওঁলোকৰ মানুহে আসলতে খুব দুখ দিয়ে আমাৰ নতুন যুৱতী চামক হোক বা বোৱাৰী ছোৱালী যোনে নহওক কাপোৰ পিন্ধাক লৈ পেলাই তেওঁলোকে এটা কথা কয় হয় অৱশ্যে মই সেইটো নাই কৰিব নোৱাৰো সেইটো কথা নহয় বুলি ক'ব নোৱাৰো মানুহ এসামে দুখ দিছিলে যে ছোৱালীবোৰে কাপোৰ পিন্ধাৰ শালীনতা নাই শালীনতা নোহোৱাৰ কাৰণে ধৰ্ষণ বাঢ়িছে এক ছেকেণ্ডৰ কাৰণে যদি কথাটো মই মানিও লওঁ যে হয় যে ছোৱালীবোৰে আমি ছোৱালীবোৰে কাপোৰ পিন্ধাৰ শালীনতা আমি বজাবলৈ জনা নাই হেতু কাৰণে বেলেগৰ দৃষ্টিভংগী আমাৰ প্ৰতি অলপ বেলেগ হৈছে মানি ললো যেনিবা কাপোৰ পিন্ধিলে মেখেলা চাদৰ পিন্ধা বোৱাৰী যেনিবা ৰেপেই হোৱা নাই ধৰ্ষণ হোৱাই নাই জিন্স পিন্ধা শৰ্টছ পিন্ধা ছোৱালীবিলাকৰহে ৰেপ হৈছে একসাম মানুহৰ মতে মই সেই কথাটো কৈছো যদিহে তেনেকুৱা হয় 4 মহীয়া শিশুটি 1.5 বছৰীয়া শিশুটি 4 বছৰীয়া শিশুটি 9 বছৰীয়া শিশুটি যোৱাকালি যেটো ঘটনা ঘটি গ'ল তেওঁলোকৰ কি এনেকুৱা তেওঁলোকে দেখি পায় যে ভিতৰৰ যোনটো এটা দানৱৰূপী মানুহ আছে তেওঁলোকৰ অন্তৰত সেই বস্তুটো জাগ্ৰত হৈ যায় কি অপৰাধ কৰিছিলে ছোৱালীজনী মই যোৱাকালি ঘটনাটো কৈ আছো মই আগৰ ঘটনাবোৰ ক'বলৈ নাই যোৱা আগৰ ঘটনাবোৰ সকলোৱে জানে কি হৈ আছে কি হোৱা নাই সকলোৱে জানে কিন্তু মই যোৱাকালি ঘটনাটোৰ ওপৰত মই কথা ক'ব বিচাৰিছো যেটো ঘটনা ঘটি গ'ল সেই ক্লাছ 9 বছৰীয়া ছোৱালীজনীক হেনো ধৰ্ষণ কৰি চিপ লগাই থৈ যোৱা হৈছে কি অপৰাধ কৰিছিলে ছোৱালীজনীয়ে ছোৱালী বোলা বস্তুটো কাৰোবাৰ কামনাৰ বলিৰ কাৰণে জন্ম হোৱা নাই তাহাঁতি কাৰোবাৰ মন যাব কাৰোবাৰ ফুৰ্তি লাগিব তাহাঁতি আহি পেলাই গৰু পৰাদি পৰিব বাঘ পৰাদি পৰিব আক্ৰমণ কৰিব তাৰ ওপৰত নিৰ্যাতন চলাব কামনাৰ বলি কৰিব তাহাঁতি তাৰ পাছত ফচি যাওঁ বুলি মাৰি পেলাই গুচি যাব গ'ল কাৰোবাৰ ছোৱালী গ'ল কাৰোবাৰ ছোৱালী গ'ল কাৰোবাৰ বুকুৰ আলাখৰ লাৰু এটা কৰবাত গুচি গ'ল কোনোবা মৰিল হেতু কাৰোছে মতলব নাই কাৰোছে মেটাৰে নাই হেতু কিন্তু কি কাৰণে তেনেকুৱা কিছুমান কাণ্ড হৈ আছে কি কাৰণে মানে হেবোৰ হৈ আছে আমি যদি চাবলৈ যাওঁ গতিকে প্ৰত্যেকখন ঘৰতে আজি দিনত এনেকুৱা অশিক্ষিত জেগা বা শিক্ষা দীক্ষা নোলোৱা জেগা নাই আজি সেই ঘটনাটোৰ লগত জড়িত কেইজনমান মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে এতিয়ালৈকে মই গম পোৱা নাই সেই বস্তুটো সঁচা নে মিছা মানে এই গ্ৰেপ্তাৰ কৰা ব্যক্তিগৰাকী সঁচা নে মিছা মই গম পোৱা নাই দেই মই ভিডিঅ'টো বনোৱা সময়খিনিলৈকে গম পোৱা নাই গতিকে মই বিশেষ জাতি এটাক মই দোষ দিব নোখোজো তাত বিভিন্ন কথা লিখিছে হেতুও হ'ব নালাগে মানুহে তাত এটা জাতিক মেনশ্যন কৰি পেলাই লিখিছে হেতুও নহয় কোনোবা এজনে ভুল কৰিলে বুলি জাতিটোৰ বদনাম নকৰিব কোনোবা এজনে দোষ কৰিছে ঘৰখনৰ এজন পৰিয়াল এজন সদস্য বেয়া হ'ল বুলি গোটেই ঘৰখন বেয়া হৈ নাযায় গোটেই ঘৰখনৰ পৰিয়ালটো বেয়া হৈ নাযায় আজি ৰাতিপুৱা মই যেতিয়া 3:30 মান বজাত উঠি পেলাই যেতিয়া ফেচবুকটো অন কৰিছো তেতিয়া মহিলা এগৰাকীয়ে খুব দুখেৰে লিখিছে তেওঁ যে মোৰ দুগৰাকী কন্যা সন্তান গতিকে এতিয়া মই ভাবিছো মই তেওঁলোকক মই নিজ হাতে মাৰি পেলাম মই কাৰোবাৰ কামনাৰ বলি হৈ মৃত্যুবৰণ কৰাতকৈ তেওঁলোকক মই নিজে মাৰি পেলাম ভাবক এবাৰ চিন্তা কৰি চাওক 10 মাহ গৰ্ভত ৰাখি প্ৰসৱ বেদনা সহ্য কৰি মাতৃ এগৰাকীয়ে মাতৃত্ব লাভ কৰে এটি সন্তান জন্ম দিয়ে কিমানখিনি দুখ পোৱাৰ পিছত কিমানখিনি কষ্ট পোৱাৰ পিছত কিমানখিনি আঘাত পোৱাৰ পিছত সেই মানুহগৰাকীয়ে নিজে ক'ব পাৰে যে মই নিজৰ ছোৱালীজনীক নিজে মাৰি পেলাম ইয়াতকৈ আৰু কি হ'ব পাৰে সেইগৰাকীও এগৰাকী মা বিভিন্নটা সমস্যাৰ কাৰণে আইন আদালত আছে কিন্তু এইবিলাকৰ কাৰণে তেওঁলোক কিয় নাই মই বুজি নাপাওঁ আচলতে
বুজি নাপাওঁ কি কাৰণে এনেকুৱা এটা তেওঁলোকে নিয়ম কৰিব নোৱাৰে যে আচলতে ধৰ্ষণকাৰীক ধৰক সমাজৰ আগত ডাইৰেক্ট খপিয়াই দিয়ক 1.5 বছৰীয়া 2 বছৰীয়া ছোৱালীৰ ধৰ্ষণ হৈ আছে আজি বাচ্চাটোক স্কুলত পঠিয়াই দিব নোৱাৰা হৈছে মাক বাপেকবিলাকে যে ছোৱালীজনী যেতিয়া বেনিডাল গাঁঠি পেলাই মাকজনীয়ে স্কুললৈ পঠিয়াই দিয়ে ঘূৰি আহিব নে নাহে সেইটো এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে এইখন অসমত কি কাৰণত আমি আজিলৈকে সেইটো বস্তু নিকা কৰিব পৰা নাই এতিয়া যিহেতু প্ৰশ্ন বহুত ওলাব উত্তৰ কতো নেপাওঁ আমিও সাধাৰণ মানুহ গতিকে আমি আচলতে উত্তৰ বিচাৰি কাৰ ওচৰলৈ যাম কোনে আমাক উত্তৰ দিব আমি থিৰাং কৰিব নোৱাৰো আমি সেইটো ক'ব নোৱাৰো কি আছে যিসকল অভিভাৱকে মোৰ ভিডিঅ'টো চাই আছে মই তেওঁলোকক কৈছো আপোনালোকৰ যিসকল কণমানি আছে তেওঁলোকক বুজাওক মানুহত মৰম কেনেকৈ কৰিব লাগে শোষণ কেনেকৈ কৰিব লাগে শাসন কেনেকৈ কৰিব লাগে নিজক বচাবৰ কাৰণে কি ব্যৱস্থা কৰিব লাগে তেওঁলোকক বুজাওক মানুহৰ প্ৰলোভনত আহিবলৈ নিদিব আপোনালোকৰ সন্তানটোৰ ভৱিষ্যত আপোনালোকৰ হাতত হয় বুজি পাইছো এতিয়া আপোনালোকেও হাতৰ মুঠিত ৰাখিব নোৱাৰা হৈ পৰিছে এটা শংকা আহি পৰিছে মনত কি কৰিম ছোৱালীজনী ঘৰত অকলে এৰি থৈ যাব নোৱাৰি ঘূৰি আহিবা ভাল অৱস্থাত পাওঁ নে নাপাওঁ ছোৱালীজনী কাৰোবাৰ লগত পঠিয়াই দিব নোৱাৰি ভালকৈ বা লৈ যায় নে নাযায় কৰবাৰ পৰা অহাটো নিশ্চিত নহয় যে তেওঁ ভালকৈ ঘূৰি আহিব পাৰিব নে নোৱাৰে এইবোৰ কি কাৰণে হ'ব ধৰিছে খাৰ অভাৱ যদি বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে ফুটপাথত যিসকল অসহায় মহিলা আছে তেওঁলোকৰ গৰ্ভত যিসকল সন্তানত থিতাপি লৈছে সেই সকলোতো কিছু সংখ্যক ভদ্ৰ ব্যক্তিৰে সন্তান এতিয়াতো এনেকুৱা হৈছে মেডিকেলত যে নৱজাত শিশুক যে নকৰিব তাৰ মানে নাই জন্ম হোৱাৰ পিছতে চাগে তাহাঁতি তুলি ল'ব এটা মেচিনৰ লেখীয়াকৈ দিনক দিনে বাঢ়ি গৈ আছে ধৰ্ষণৰ পিছত ইটো ধৰ্ষণৰ পিছত সিটো ধৰ্ষণ সিটোৰ পিছত সিটো কি কৰি আছে যিসকল ব্যক্তিয়ে দায়িত্ব ল'ব পাৰে যিসকল ব্যক্তিয়ে এইটো নিৰ্মূল কৰিব পাৰে তেওঁলোকে কিবা এটা ব্যৱস্থা লওক তেওঁলোকে কিবা এটা কাম কৰক এনেকুৱা ল'ৰাওতো আমাৰ অসমত আছে এনেকুৱা ল'ৰাও আছে যে ৰাতি বিপদত যেতিয়া ছোৱালী এজনী অকলশৰে বিপদত তেওঁৰ ওচৰতে সহায় বিচাৰি গৈছে সন্মানে শ্ৰদ্ধাৰে সেই ছোৱালীজনীক তেওঁ ঘৰত থৈ গৈছে তেনেকুৱা সন্তানো অসমতে আছে এইবোৰ ক'ৰ পৰা আহেও এই ক'ৰ পৰা জন্ম হয় এইবোৰ জীৱ যে ক'ৰ পৰা জন্ম হয় মানে ক'ৰ পৰা জন্ম হয় তেওঁলোকে যে সেই 1.5 বছৰীয়া পোৱালটো দেখিলে ধৰ্ষণ কৰিবলৈ মন যায় জঁপিয়াই পৰিবলৈ মন যায় সেই ছোৱালীজনী স্কুলৰ পৰা আহি থকা ছোৱালীজনী সেই 9 বছৰীয়া ছোৱালীজনী তাহাঁতৰ মানে কি এনেকুৱা ইচ্ছা গ'ল যে সেই ছোৱালীজনীক দেখা পাই তেখেতৰ সেই মুড অন হৈ গ'ল কি কৰিলে আচলতে মনটোৱে শান্তি পাব কি কৰিম আচলতে ভাবি নাপাওঁ কাৰ ওচৰলৈ যাম কাক কম কথাবোৰ ভাবি নাপাওঁ কিন্তু শেষত এটা কথাই কওঁ নিজে সজাগ হওক এখন অসমত কোনো মানুহ সুৰক্ষিত নহয় কোনোৱে নহয় নেভাবিব কোনো সুৰক্ষিত নহয় মানুহক আপুনি ভালকৈ মাতিব নোৱাৰে মানুহ এটাক ভালকৈ কথা এষাৰ ক'ব নোৱাৰে তাহাঁতৰ দৃষ্টিভংগী বেলেগ হৈ যায় তাহাঁতৰ নাজাৰীয়া বেলেগ হৈ যায় বেলেগকৈ চাবলৈ লয় তাহাঁতক যদি ভালকৈ মৰমত মাত এষাৰ দিয়া নহয় তাইক পাৰিম নেকি বোলে তেনেকুৱা হৈ যায় তাহাঁতৰ মানে চিন্তা এটাই এতিয়া মানুহৰ এটা চিন্তাই কেনেকৈ ছেক্সুৱেলি তাইক হাৰাছমেণ্ট কৰিব পাৰি কেনেকৈ মানসিকভাৱে তাইক ডাউন কৰি ৰাখিব পাৰি সেইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে তেওঁলোকৰ মাজত গতিকে মই আকৌ কৈছোঁ সকলোখিনি মানুহ সজাগ হওক নিজৰ সন্তানক বুজাওক কেনেকৈ প্ৰটেষ্ট কৰিব লাগে সেইবিলাকৰ বিৰুদ্ধে কেনেকৈ নিজক বচাই চলিব লাগে আৰু বিভিন্ন কিছুমান প্ৰশিক্ষণ আছে সেইবোৰ দিয়ক নিজক সুৰক্ষা কৰাৰ নিমিত্তে কেনেকুৱা কিছুমান আছে সেইবিলাক দিয়ক কাৰণ এইখন অসমত চলিবলৈ হ'লে আমি বিভিন্ন কিছুমান অন্য কাম শিকিব লাগিব এতিয়া হুলেৰেহে হুল কাঢ়িব পাৰি বুলি কথা এটা আছে যদি হুল কাঢ়িবলগীয়া হয় নিজে হুল বনিবই লাগিব এইবিলাক ৰখি থাকি চাই থাকি ভাবি চিন্তি কৰিবলৈ লাভ নাই আৰু এনেকুৱা মই এইখিনিতে মনত পৰতে কথা এটা কৈ থৈ দিওঁ কোনো মাতৃ মনে নাথাকিব কেতিয়াবা নিজৰ ছোৱালীজনী আহি পেলাই কিছুমান কথা কয় যে মা অমুকটোৰ ল'ৰাই এনেকুৱা ইংগিত দিছে কিবা দিছে সমাজত বদনাম হোৱাৰ ভয়ত মনে নাথাকিব ওলাই যাওক নহ'লে কাইলৈ হয়তো কামনাৰ বুলি আপোনাৰ ছোৱালীজনীও হ'ব পাৰে যিমানে এইবোৰক মুকলি আকাশৰ তলত মুক্তমনে ঘূৰিবলৈ দিয়া হ'ব সিমানে আমিবোৰ আমাৰ দৰে আন ছোৱালীবোৰ অসহায় হৈ গৈ থাকিব নিৰুপায় হৈ গৈ থাকিব সেইটো কাম নকৰিব কেতিয়াও যদি আপোনাৰ ভুল নাই তাত মাত মাতিবলৈ চেষ্টা কৰক কোনো এটা কাম লুকুৱাই নাৰাখিব সমাজৰ বিৰোধী কাম নকৰিব আৰু নিজ সন্তানক বুজাওক এতিয়াও সময় আছে এতিয়াও আমি এখন সুস্থিৰ সমাজ গঢ়িবৰ কাৰণে এতিয়াও আমাৰ বহুত সময় আছে সাহসী হ'বই লাগিব সাহসী নহ'লে আমি চলিব নোৱাৰোঁ সন্ধিয়া আমি ওলাই যাব নোৱাৰোঁ টিউচন মাষ্টৰবিলাকে কয় আমি আপোনাৰ ছোৱালীক যদি টিউচন কৰাব লাগে তেতিয়াহ'লে আমি দিনৰ বেটছত আমি দিব লাগিব আমি ৰাতি দিব নোৱাৰোঁ কিয় নোৱাৰে কি কাৰণত নোৱাৰে অসম বহুত দেখোন বৰ বিষয়াসকলে বৰ ডাঙৰ লেকচাৰ দিয়ে এখন অসম হয় একতাৰ এনাজৰী আমি বান্ধ খাই থাকোঁ ক'ত গ'ল একতাৰ এনাজৰী এইটোৱে নেকি স্কুলৰ পৰা ছোৱালীজনী আহিলে ধৰি বান্ধি নি পেলাই বালিয়ে এতিয়া হাবিয়ে জংঘলে সোমাই বেয়া কাম কৰি মেলি তহঁতি মাৰি ধৰি পেলাই দিবি এয়াই অসম এইখনেই অসম
গৌৰৱ কৰিবলৈও লাজ লাগে এতিয়া আমি অসমৰ সন্তান এতিয়া এনেকুৱা হৈছে জাষ্ট লাইক এ টিস্যু পেপাৰ ইউজ কিয়াটো ফেক দিয়া কাম চাফা মন যাব এতিয়া সপোন দেখিবলৈও ছোৱালীবিলাকে ভয় কৰিবলগীয়া হৈছে ক'লে যাম কি সূত্ৰত কি ভৰসাত কি সুৰক্ষাত যাম তেনেকুৱা হৈ পৰিছে বেয়া লাগে আচলতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া এইবোৰ প্ৰশ্ন আচলতে সিহঁতে ছেক্স কি বস্তু বুজিয়েই নাপায় ধৰ্ষণ কি বস্তু বুজিয়েই নাপায় আত্মহত্যা কি তাহাঁতি নেজানে কিন্তু তাহাঁতক নি পেলাই এনেকুৱা এটা পৰ্যায়ত ৰখা হৈছে তাহাঁতৰ ওপৰত পাশবিক অত্যাচাৰ চলোৱা হৈছে কিছুমান মানুহৰূপী দানৱ জন্ম হৈছে পৃথিৱীত তাহাঁতৰ কামনাৰ বলি হৈছে আৰু তাহাঁতেতো বুজিয়েই নাপায় তাহাঁতৰ ওপৰত কি কৰি থকা হৈছে তাহাঁতৰ গাত এনেকুৱা কিছুমান কি আছে যে মানুহবিলাকে তেনেকৈ ধৰিছে তাইক তাৰপাছত যেতিয়া বেচেৰি মাৰি পেলাই যেতিয়া মাৰিবলৈ যেতিয়া চেষ্টা কৰা হৈছে তেতিয়াও চাগে তাই গম পোৱা নাই যে তাই অলপ পিছত ঘৰখনলৈ উভতি যাব নোৱাৰিব তাইৰ কাৰণে ৰখি থকা মাকজনীক তাই আৰু চাবলৈও নাপাব মাকে হয়তো মেগীৰ বাতিটো লৈ ৰখি আছে ছোৱালী আহিব মই খুৱাম মাকে হয়তো ৰৈ আছে চকলেটটো দিবৰ কাৰণে সেই চকলেটৰ অৰ্থ বুজি পোৱা হৈছিলহে সেই ছোৱালীজনী গুচি গ'ল এইবিলাক কাম আচলতে খুব বেয়া কাম হৈ আছে এইবিলাক সঁচাকৈ দায়িত্ব বা যিখিনি মানুহে ল'ব পাৰে তেওঁলোকে লওক আমি অনুৰোধ কৰিব পাৰোঁ কিছুমান কথা আমি প্ৰশ্ন কৰিব পাৰোঁ উত্তৰৰ আশা আমাৰ হাতত নাই তাৰমানে এতিয়া যি হয় হ'ব নিজক বচাবৰ কাৰণে যিখিনি কৰিব লাগে নিজৰ সন্তানক বুজাওক ভিডিঅ' যোগে মই কিছুমান কথা ক'ব নোৱাৰোঁ কি ক'ব বিচাৰিছোঁ যদি মোক বুজি পাইছে বুজি পাব একো নহয় কৰি যাব একো কৰিবলৈ নাই কমচে কম নিজৰ আত্মাটোৱে শান্তি পাব এতিয়া জনা হয় যে মৰিম এতিয়া আৰু বেছি টাইম নাই মোক ইহঁতে জীয়াই থাকিবলৈ নিদিয়ে মাৰি থৈহে মৰি আহিম বুলি পেলাই যুঁজিবৰ কাৰণে ক'ত জন্ম হৈছে এইবোৰ সন্তানৰ ক'ত পাইছে এইবোৰ শিক্ষা ক'ত পাইছে এইবোৰ আদৰ্শ ক'ত পাইছে এইবোৰ সংস্কাৰ যে ছোৱালী দেখিলে ৰ'ব নোৱাৰে তাহাঁতি ছোৱালী দেখা পালে তাহাঁতৰ কি হৈ যায় মন ক'ব নোৱাৰে চালা আৰু এটা দেখিলোঁ মই ভিডিঅ' বাপেকে জীয়েকক লেংটা কৰি বুকুত গছকি ফেনেকি পিটিক পেলাইছে চালা পাইছতো পোৱাৰ কাৰণে এনেকুৱা দেখাই আছ বেলেগ একো নাই যিয়ে নাই পোৱা পাছত এটা বেবী এটা ল'বৰ কাৰণে টক বকাই আছে যে দিনৰ পিছত ৰাতি প্ৰাৰ্থনা কৰি আছে যে সন্তান এটাৰ কাৰণে তেওঁলোকক এবাৰ সুধি চাব কেনেকুৱা লাগে লাজ নালাগিল তেনেকুৱা কিছুমান কাম কৰিবৰ কাৰণে বেয়া নালাগিল সন্তান নিজৰ সন্তানক গছকাই লৈ ফেনেকি মাৰি পেলোৱাৰ চেষ্টা মানে তাহাঁতৰ কাৰণে সেইটো এটা আমৰলি পৰুৱা কামুৰিছে এতিয়া মাৰি পেলাই দিব আৰু সেইটোৱে হৈ পৰিছে এতিয়া আৰু জ্বলন্তভাৱে কোনোবাই অপেনলি সেইবোৰ চাই ফুৰিছে তাৰমানে কৰি আছে কৈ থাকক আচৰিত লাগে হাঁহি উঠে এটা কথা যে সেইবিলাকৰ কাৰণে আকৌ এখন অসমতে উকিল ওলাই তেওঁলোকক বেল দিবৰ কাৰণে মই বুজি নাপাওঁ আচলতে সেই ধৰ্ষণকাৰীবিলাকে উকিল ক'ৰ পৰা পায় কোন হয় তাহাঁতৰ উকিল পঢ়িবলৈ যায় আইনৰ কথা ক'বলৈ যায় আইনৰ শিক্ষা ল'বলৈ যায় আইনৰ জ্ঞান ল'বলৈ যায় সত্যৰ হকে যুঁজিম বুলি ক'বলৈ যায় তেওঁলোকে আহে আকৌ ধৰ্ষণকাৰীৰ হৈ জেলৰ পৰা উলিয়াই অনা ৰাস্তা বিচাৰি লয় পইচাই সকলো নহয় যেতিয়া নিজৰ লগত হ'ব তেতিয়া গম পাব মই কি কৰি থৈ দিলোঁ গতিকে সজাগ হওক সচেতন হওক মানুহবোৰ অকণমান সুৰক্ষিত হৈ চলক দেই মই কৈ দিছোঁ নহ'লে মানুহৰ কালিলে পৰহিলে একো নৰখিব আমাৰ হাতত বেয়া লাগিল বহুত বেয়া লাগিল আশা কৰিছোঁ তেনেকুৱা ঘটনা দুনাই যাতে নহওক আৰু সকলোকে কৈছোঁ এইবোৰ কামৰ পৰা অকণমান আঁতৰি থাকক আৰু সেইসকল ব্যক্তিক কৈছোঁ প্লিজ এইবোৰ কামৰ পৰা অকণমান আঁতৰি থাকক কাৰোবাৰ সন্তানক কাৰোবাৰ ছোৱালীক কাৰোবাৰ জীয়ৰী কাৰোবাৰ বোৱাৰীক অকণমান সুখত থাকিবলৈ দিয়ক শান্তিত থাকিবলৈ দিয়ক এখন ঘৰত এজন ভাল হ'লেও নহয় প্ৰতিজন ব্যক্তি যেতিয়া ভাল হ'ব তেতিয়া এখন ঘৰ সুস্থিৰ হ'ব ভাল হ'ব অসমত আছে অসমখন আমাৰ বুলি ভাবকচোন সকলোকে আমি ভাই ভনী আমাৰ নিজৰ সন্তান বুলি ভাবকচোন বিপদত পৰাজনক সহায় কৰক তেতিয়াহে আমি কিবা এটা কৰিবলৈ সুবিধা পাম এইবোৰ কামৰ পৰা মই হাতযোৰ কৰিছোঁ কাৰোবাৰ যদি এনেকুৱা বেমাৰ আছে নহয় চিকিৎসা আছে তাৰ যদি বেমাৰ আছে এইবিলাকৰ চিকিৎসাও আছে ডক্টৰৰ ওচৰলৈ যাওক চিকিৎসা লওক সুস্থিৰ হওক কিন্তু এনেকুৱা কিছুমান কাণ্ড কৰি পেলাই কাৰোবাৰ মাকৰ বুকু সুদা নকৰিব কাৰোবাৰ ঘৰখন খালী হ'বলৈ নিদিব সেই ছোৱালীজনীক লৈ বহুত সপোন দেখে সেই ছোৱালীজনীক যেতিয়া পেটত থাকে নহয় তেতিয়াৰ পৰাই এজনী মাকে সপোন দেখে যেতিয়া কোচত নাৰ্ছগৰাকী আহি যেতিয়া তুলি দিয়ে নহয় তেতিয়াৰ পৰাই সপোন দেখে মোৰ ছোৱালীক মই এনেকুৱা বনাম মোৰ ছোৱালীক তেনেকুৱা বনাম সপোনবোৰ শেষ হৈ যাবলৈ নিদিব প্ৰত্যেকগৰাকী মাকৰ সপোনবোৰ শেষ হৈ যাবলৈ নিদিব হাতযোৰ কৰিছোঁ এইবোৰ বন্ধ কৰক এখন নিকা অসম এখন সুস্থিৰ অসম বনোৱাত সকলোকে সহায় কৰক অকলে কোনেও কৰিব নোৱাৰে প্ৰত্যেকটোৰে ইচ্ছা থাকিলেহে হ'ব বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো মই সকলোকে কৈছোঁ মই ক'ব নলগীয়া যদি কিবা কথা কৈছোঁ মোক মাফ কৰি দিব অলপ
মনটো বেয়া লাগি আছিলে সেইকাৰণে ভিডিঅ'টো মই নবনোৱাকৈ থাকিব নোৱাৰিলোঁ আচলতে সকলোকে বহুত বেছি মৰম জনাইছোঁ সকলো ভালে থাকক আৰু ভাল ভাল চিন্তাবোৰ কৰক ভাল ভাল কামবোৰ কৰক আৰু নিজৰ সন্তানৰ লগত নিজৰ ঘৰখনৰ লগত নিজৰ ভাই ভনীৰ লগত মিলিজুলি থাকক সকলো ভালে থাকক বাই বাই